এয়া মই কেৰাহীটোত তেল গৰম হ'লত পিঁয়াজ দিলোঁ, আদা ৰচুনখিনি থেতেলিয়াই লৈছোঁ। লৈ পিনি ইয়াত পিঁয়াজখিনি ৰঙা হ'লত দি দিলোঁ আৰু বিলাহী দিছোঁ। বিলাহীখিনি ভালদৰে লৰাই লওঁ। লৰাই কৰি অলপ সময় ভাজি লওঁ। ভজাৰ পিছত আৰু নিমখ অকণমান দি দিছোঁ বিলাহীখিনি গলিবৰ কাৰণে। ধুনীয়াকৈ লৰাই কৰি ল'ম এতিয়া। আৰু ইয়াত কিবাকিবি মছলা দিম বাৰু পিছলৈ, ভিডিঅ'টো সম্পূৰ্ণকৈ চাই যাব আপোনালোকে। মই এতিয়া অলপ হালধি গুড়া দিছোঁ আৰু জিৰা পাউডাৰ দিছোঁ মই। জিৰা পাউডাৰখিনি দিয়াৰ পিছত ধনিয়া পাউডাৰ দিছোঁ। মছলাখিনি নিজৰ আন্দাজমতে ল'ব আপোনালোকে। আৰু এতিয়া মেৰিনেট কৰি থোৱা মাংসখিনি দি দিছোঁ। ধুনীয়াকৈ মাংসখিনি লৰাই কৰি লৈছোঁ। এনেদৰে ভালকৈ মাংসখিনি মছলা লগাকৈ ধুনীয়াকৈ লৰাই থাকিলেহে খাবলৈ ভাল হয়। নহ'লে ভালকৈ লৰাই কৰি নিদিলে ক'ৰবাত মছলা লাগিব আৰু ক'ৰবাত নালাগিব, তেনেকুৱা ধৰণৰ। প্ৰথম ভাজোঁতে তেনেকৈ অলপ সময় লৰাই ভাজি থাকিব লাগে। আৰু নিমখ অলপ দিছোঁ। বিলাহীখিনিত যেতিয়া প্ৰথমতে দিছিলোঁ তেতিয়া অলপ দিয়া হ'ল আৰু মেৰিনেট কৰোঁতে অলপ দিছিলোঁ। এতিয়া ঢাকনখন লগাই দিম। ঢাকনখন লগাই দিয়াৰ পিছত অলপ সময় সিজিবলৈ দিম। নিমখটো আন্দাজমতে দিব আপোনালোকে দেই, সকলোৱে কম বেছি নিমখ খায়। আৰু ইয়াৰ পিছত এতিয়া ঢাকনখন আঁতৰাই ভালদৰে লৰাই ল'ব। ধুনীয়াকৈ লৰাই থাকিব। গেছটো ল' টু মিডিয়ামত ৰাখিব। প্ৰথম অলপ সময় 5 মিনিটমান হাই ফ্লেমতে দিব, পিছত ল' কৰি দিব। আৰু এতিয়া মই কাটি থোৱা আলুকেইটুকুৰা দি দিছোঁ। মাজে মাজে লৰাই থাকিব আপোনালোকে, নহ'লে তলফালে লাগি ধৰে কেৰাহীটো। দেখিছেনে? মোৰ অলপ লাগিছিলে আৰু কেৰাহীত লাগি ধৰিছিলে। ঢাকনখন লগাই ভালদৰে এতিয়া আঁতৰাই দিছোঁ। দেখিছেনে কি ধুনীয়া কালাৰ আহিছে? মই কিন্তু ইয়াত ৰেড চিলি দিয়া নাই দেই, বিলাহীখিনি দিছিলোঁ যে, বিলাহীৰ পৰাই ধুনীয়া এটা কালাৰ আহিছে। চিকেনখিনি ল' টু মিডিয়ামত এতিয়া জুইকুৰা থৈছোঁ মই গেছৰ। আলুখিনি সিজিছে নাই অলপ ভাঙি চাইছোঁ। আলুবোৰ সিজিবলৈ অলপ বাকী আছে। ভালদৰে লৰাই কৰি লৈ আৰু মই আনফালে গৰম পানীও পাতি থৈছোঁ। ইয়াত অকণমান গ্ৰেভি টাইপৰ হ'ব। এইফালে গৰম পানী হৈ গ'ল আৰু চিকেনখিনি দি দিছোঁ এতিয়া। আমাৰ সৰু ল'ৰা আছে যিহেতু অকণমান গ্ৰেভি হ'লে ভাল পায় দিয়কচোন। আমিহে ফ্ৰাই কৰিলে ভাল পাওঁ, কিন্তু ল'ৰাইতো অলপ গ্ৰেভি লাগিবই। ল'ৰা থকাৰ কাৰণে আমি অকণমান দি দিছোঁ, পানী অলপ দি দিছোঁ, তেতিয়া অলপ গ্ৰেভি টাইপৰ হ'ব। আৰু কেইখিলামান তেজপাত দি দিছোঁ। তেজপাতটো আপোনালোকে আগত দিওঁ বুলিও পাৰে, তেলত দিওঁ বুলিও পাৰে। মই মাজতে দি দিছোঁ, গোন্ধটো তেতিয়া ধুনীয়া আহে। আৰু এতিয়া মই আহিছোঁ পাছফালে। আৰু এয়া দেখিছেনে, নগা ধনিয়া বুলি কয়, কিছুমানে মান ধনিয়া বুলিও কয়। তাৰে দুখিলামান ছিঙি লওঁ বুলি ছিঙি ল'লোঁ। আৰু আমাৰ বাৰীত বাৰু নগা ধনিয়া বহুতেই আছে দেই। ধুনীয়াকৈ কেইখিলামান ছিঙি লৈছোঁ। মাজে মাজে বনো হৈ গৈছে। আপোনালোকে কি বুলি কয় বাৰু, নগা ধনিয়া কয় নে মান ধনিয়া কয় ক'বচোন। আৰু এতিয়া ধুনীয়াকৈ ধুই লৈছোঁ ভালকৈ। কেমেৰাটো ধৰি থকাৰ কাৰণে অলপ দিগদাৰ হৈছে, কেমেৰাটো থৈ ভালকৈ ধুই লৈছোঁ। আৰু এতিয়া এইফালে ধুনীয়াকৈ গৰম মছলা দি লৈছোঁ। গৰম মছলা দিয়াৰ পিছত
অকণমান সময় থৈ পিনি দিম মিট মছলা। আৰু মই ধনিয়া দিয়া ক্লিপটো লৈছিলোঁ, কি হ'ল জানো, ক্লিপটো দেখোন নাইকিয়া হৈ গ'ল। নতুন যিহেতু ভিডিঅ' বনাবলৈ ইমান ভালকৈ নাজানো, এডিট কৰিবলৈ আজি ফাৰ্ষ্ট কৰিছোঁৱে। আৰু ধনিয়াখিনি দি দিব আপোনালোকে।